আজি মই আকৌ এই ৰামদাক লগ পালোঁ আৰু তেওঁৰ ভৰিখন আকৌ মই ভালদৰে চালোঁ। মই ডাক্তৰৰ লগত কথা পাতিছোঁ, এজন ডাক্তৰৰ লগত। চ' তেওঁ অকণমান আমাক আশ্বাস দিছে যে বেমাৰটো ঠিক হ'ব, অলপ ইনফেকশ্যন হৈ গৈছে, পুৰণা দুখ পাই পেলাই হোৱা ন, দুখ পাই পেলাই হোৱা। তেওঁ ট্ৰাকত আছিলে আৰু দুখ পাইছিলে। চ' মই অলৰেডি এটা ভিডিঅ' বনাইছিলোঁ, ৰাইজে 2-4জনে সহায় দিছে, কিন্তু যিমান ভিডিঅ'টো মানুহে চাব লাগিছিল সিমান চোৱা নাই। চ' আমি সমাজত কিছুমান আল্টু ফাল্টু ভিডিঅ' চাই সময় কটাই আছোঁ। এই ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব লাগে যাতে আৰু দুজন মানুহ আগুৱাই আহে। চ' মোৰ লগত আৰু দুজনমান দাদাও আছে, তেওঁলোকৰ পৰা মই শুনিলোঁ তেওঁৰ বিষয়ে। মোক এজন ডাক্তৰে আশ্বাস দিছে, মই ডাক্তৰজনক দেখুৱাম আৰু দৰৱ পাতি আনি এখেতক মই দিয়াৰ ব্যৱস্থা কৰিম খুব সোনকালে। চ' আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে এওঁলোকক, আৰু সেইজন মানুহৰ অলপ প্ৰব্লেম হৈ আছে। চ' এনেকুৱা মানুহবিলাকক যাতে সহায় কৰিবলৈ 2-এজন মানুহ আগবাঢ়ি আহে। আপোনালোকে এটলিষ্ট ভিডিঅ'টো শ্বেয়াৰ কৰিব, সেইখন সহায় কৰিলে যথেষ্ট। চ' পৰৱৰ্তী পৰ্যায়ত মই আৰু ভিডিঅ' দি থাকিম। এই দাদাই এটা কথা ক'ব বিচাৰিছে যে তেওঁক যদি কোনোবাই আশ্ৰয় দিয়ে, কোনোবা জেগাত যদি ৰাখে, তেওঁ যাবলৈ প্ৰস্তুত আছে। দাদা কৈ দিয়ক আপুনি। মই ভালেই পাম। মই তাৰমানে যদি সহায় কৰে সেইটো মই যাবলৈ বিচাৰি আছোঁ। মই নিজে তাৰমানে খুব সুখে থাকিব পৰা নাই। তেওঁ যদি কোনোবাই আশ্বাস দিয়ে, কোনোবাই যদি ৰাখে, তেওঁ যাব। যদি কোনোবা কোনোবা ব্যক্তি আমাৰ মাজত ওলায়, তেওঁ থাকিব, তেওঁ ভাল হ'ব বিচাৰে। তো এইখিনি। বেমাৰ একো নাই, অকল ভৰিটোৰ হেৰি। কোনোবা ব্যক্তি ওলাবও পাৰে, সহায় কৰিব পাৰে। আৰু মই যিখিনি পাৰোঁ, যিকণ পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু পৰৱৰ্তী পৰ্যায়ত আপোনালোকলৈ মই ভিডিঅ' প্ৰদান কৰিম।